Yes, good morning. Welcome back to my YouTube channel. আজিৰ গুড মৰ্ণিংটো অলপ সৰু সৰুকৈ লাগি আছে। এতিয়া বাজিছে 11:50 মান বাজি আছে। গুড মৰ্ণিংটো অলপ জচিলাভাৱে দিম বুলি ভাবিছো। কি কয় আপোনালোকে? দিও নেকি? ধামাকাদাৰ বুলি এটা গুড মৰ্ণিং দি দিও। আপোনালোকে জোশটো চালে আমাৰ পাব্লিকত তেনেহ'লে জোশটো চালে কেনেকা জোশ হৈ আছে কি ইয়াৰ আগৰ ভিডিঅ' যিসকলে চাইছে সেইসকলে গম পাব কি ভিডিঅ' হ'বলৈ গৈ আছে। আজি কি হ'বলৈ গৈ আছে? ফুড চেলেঞ্জ হ'বলৈ গৈ আছে। ফুড চেলেঞ্জ হ'বলৈ গৈ আছে। হয়, আপোনালোকে ঠিকেই শুনিছে, ফুড চেলেঞ্জ হ'বলৈ গৈ আছে। আৰু ফুড চেলেঞ্জৰ পাব্লিকবিলাক চাওক কিমান কেইজন পাব্লিক? 1 2 3 4 5 মই ছয়জন পাব্লিক আজি ফুড চেলেঞ্জ কৰিম বুলি ভাবিছো। চাওক সৰু সৰু পাব্লিক হ'ব পাৰে, কিন্তু কথাত আছে নহয় ছটা পেকেট বাৰা ধামাকা। কোনে জিকে নিজিকে নাজানো, কিন্তু মোৰ সন্দেহ এই জিকিব, এই ল'ৰাজন জিকিব। যি ভাত খায় নহয় আপোনালোকে চালে গম পাব। আৰু চববিলাক বস্তু বনাবলৈ দিছোঁ, আমি ঘৰত বনাবলৈ দিছোঁ। চববিলাক ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। ৰ'ব মই পাহৰি গৈছোঁ নহয়, আজিৰ ইণ্ট্ৰ'টো দিবলৈ পাহৰি গৈছোঁ। আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ইণ্ট্ৰ'টো এতিয়া দি দিলোঁ, আপোনালোকে ভালেই পাইছে নিশ্চয়। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। আৰু একেবাৰে চববিলাক বনাই চনাই একেবাৰে চব ৰেডি কৰি আপোনালোকক লগ পাই আছোঁ। আৰু আজিৰ ৰেচিপিটো কিমান দূৰ হ'ল নহ'ল আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতে ভাত বনাইছে, আৰু ইয়াতে আলু পিটিকা কৰিছে। তাৰপিছত এজনৰকৈ দুটাকে কণী হ'ব। আৰু চাই থাকক আজি কেনেকুৱা হয় ফুড চেলেঞ্জটো। ধামাকাদাৰ হ'ব বুলি মই ভাবিছোঁ। ভিডিঅ'টো কেনেকুৱা হ'ব বুলি ভাবিছে আপোনালোক আমাৰ পাব্লিকৰ পৰা শুনো কেনেকুৱা হ'ব বুলি। আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব? গাইছ, আজিৰ ভিডিঅ'টো ধামাকাদাৰ হ'ব বুলি পাব্লিকবিলাকে কয়। কেনেকুৱা হ'ব? ধামাকা হ'ব বুলি গৈ আছে। আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। আৰু আমি চববিলাক আজি ৰেডি কৰি কিনে আপোনালোকক লগ পাইছোঁ। আৰু যেনে উইনাৰ হ'ব তাক আমি 100 টকা পুৰস্কাৰ দিম। আৰু যিজনে হাৰিব তাৰ এটা পানিছমেণ্ট হ'ব। পানিছমেণ্টটো আপোনালোকক লাষ্টত দেখাইছোঁ। আমাৰ ৰেচিপিটো তৈয়াৰ হৈ আছে। চাওক কি ধুনীয়া এটা কালাৰ আহি গৈছে। এতিয়া বনাচনা হৈ গ'লে আপোনালোকক দেখাইছোঁ। জাষ্ট সকলোবোৰ একেবাৰে চববিলাক ৰেডি হৈ গ'ল। এতিয়া চাই লওক আপোনালোকে কোনে ক'ত কেনেকৈ বহিছে, আমাৰ আঞ্জাটো কেনেকুৱা হৈছে এইবিলাক চাই লওক। এইটো হ'ল আমাৰ আঞ্জা। কণী এজনৰ দুটাকৈ কণী। নামটো কৈ দে। নাম জীবন আমিনুল ইসলাম, আশরাফুল ইসলাম। ভাতবিলাক চাই লওক, চবৰে ভাত চাই লওক। এতিয়া আঞ্জাখিনি দি কিনে আপোনালোকক দেখাই আছোঁ। গাইজ, আমি সকলোৱে বহি ল'লোঁ, এতিয়া কোনে আগত খাব পাৰে কম্পিটিশ্যনটো চাই লওঁ। আৰু অলপ আগবাঢ়ি আহ। Guys, ফাচল ল'ৰাজনে ফাচল। গাইজ, ফাইনেলি মই হাৰি গ'লো। আপোনালোকেতো দেখিলে চবে এই ল'ৰাজনে ফাৰ্ষ্ট হৈছে। ইয়াৰ পুৰস্কাৰটোতো দিব লাগিব। আৰু
যাইছ ইয়াৰ পুৰস্কাৰ 100 টকাটো ইয়াক দি দিওঁ। তোর পুরস্কার তো রাখি ল মই তো লাস্ট হয়ে গেল মোর পানিশমেন্টটো আপোনালোকক আগতে তো কৈ দিছো মই ৰ'দত যাব লাগিব 100 মিটাৰ যাই কিনে আহি কিনে তাত এক বাল্টিং পানী ঢালিব লাগিব সেইখিনি মোৰ পানিশমেন্ট এতিয়া তোৰ পানিশমেন্ট হোৱা দৰকাৰ এইটো মই পানিশমেন্ট নকৰোৱে তোৰ কৰিব লাগিব নকৰোৱে আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো অলপ চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম।